উফ প্ৰভু কি গৰম পেলাইছা সেই এনেই লকডাউন সেই তাতে আকৌ এডাল গৰম নোৱাৰিছোঁ আৰু প্ৰভু বোলো হেৰা এই ভাত মুঠি যোগাৰ কৰিলানে অঁ ৰ'বা গৈছোঁ মই এইখিনি এটাই পিনি মুখ হাতকেইটা ধুই পিনি গৈছোঁ অঁ দিয়া তোমালৈও আনি লোৱা একেলগে বহি খাওঁ অঁ ঠিক আছে তুমি অলপ দেৰিকৈ খাবা হেৰা এইবোৰ জানো কালিও খাইছিলোঁ পৰহিও খাইছিলোঁ এই আকৌ একেবোৰেই যেন এই কিমান আৰু একেবোৰকে খাই থাকিম বেলেগ কিবা নাইনে অঁ হয়তো সেই ময়ে যদি গোটাই দিব নোৱাৰোঁ এই তুমিনো ক'ৰ পৰা সুস্বাদু ব্যঞ্জন বনাব পাৰিবা মই ভাতটো নাখাওঁ বাঢ়ি থৈ দিবা ঢাকি থৈ দিবা অকণমান দেৰিকৈ খাম হে প্ৰভু এইবোৰ কি দিন কাল দেখাইছা সেই আগৰ দিনবোৰেই ভাল আছিলোঁ লকডাউন নহওঁতে সেই লকডাউন নহওঁতে সেই কমচে কম দুসাঁজ ভাত সেই দুবেলা ভালকৈ খাবলৈ পাইছিলোঁ চাচোন চা এতিয়া এসাঁজ ভাত খাওঁতে চিন্তা কৰিবলগীয়া হয় প্ৰভু এইবোৰ কি দিন দেখাইছা এই লকডাউনত এই ধনীবোৰে কৰোণাৰ সৈতে যুঁজে আৰু আমি দুখীয়াবোৰে এমুঠি অন্ন আৰু পেটটোৰ বাবে যুঁজিবলগীয়া হয় আচলতে লকডাউন কি আমি দুখীয়াবোৰেহে জানো বাকীবোৰে নাজানে সৌ ডাঙৰ অফিচাৰবোৰে ওখ বিল্ডিঙত এচি তলত বহি হাৱা খাই আছে আৰু আমি ল'ৰা ছোৱালীকেইটা আৰু এমুঠি ভাতৰ কাৰণে ইয়াত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছো হে প্ৰভু এই দিনৰ অন্ত পেলোৱা সেই ৰাতিপুৱা খাবলৈ ওলাই যাওঁহে আকৌ 2 বজাত ঘৰ সোমাবহিয়ে হয় আকৌ দোকানলৈ যাওঁ কেনেকৈ দোকানলৈ গ'লেও সেই লকডাউন লাগিয়ে যায় সিমান সময়ত তাতে আকৌ পুলিচৰ যি আইন তাত গ'লেই খেদা লগায় সেই আকৌ এই মালিকৰ ঘৰলৈও যাব নোৱাৰোঁ মালিকৰ ঘৰলৈ যদি কিবা এটা বিচাৰি যাওঁ সহায় কৰিব বুলি ভাবোঁ কিন্তু নাই খেদাই পঠায় আমি দুখীয়াবোৰেই বোলে এটা কৰোণা ভাইৰাছ আমি বোলে এই গাঁতৰ নলা আমি বোলে কৰোণা ভাইৰাছ বিয়পাই ফুৰোঁ প্ৰভু আমিওতো মানুহেই ন প্ৰভু কি বিপদ চপাই দিলা এই পৃথিৱীবাসীলৈ প্ৰভু এই দিনৰ অৱসান পেলোৱা প্ৰভু অৱসান পেলোৱা আজি ভালকৈ লেবাহি ভালকৈ আজি নপঢ়ি ভাল মজা নাপালোঁ এই ভাল পঢ়ি সেইবোৰ চাচোন ইঞ্জিনিয়াৰসকলে আকাশত প্লেন চলাই ফুৰিছে সেই ওখ বিল্ডিঙত বহি আছে আৰু মই ভালকৈ নপঢ়ি এই লোকৰ পৰা কিবা এটা বিচাৰি ফুৰোঁতেও কিবা এটা খুজি মাগি ফুৰোঁতেই গৈছে মই নোৱাৰিলোঁ
মোৰ এই পোনাকেইটাকে ভাল কৰিম। সিহঁতকে কিবা এটা নহয় কিবা এটা বনাবলৈ চেষ্টা কৰিম। প্ৰভু ক্ষমা কৰা, ময়োক্ষণ কৰা। আমাৰ যদি মনুষ্য জাতিৰ কিবা ভুল হৈছে ক্ষমা কৰা প্ৰভু, ক্ষমা কৰা। আচলতে সেই কৰোণা আমাৰ নহয় আৰু কাৰ হ'ব? আমিয়ে যদি মাস্কখন সময়মতে নিপিন্ধো, বাহিৰত যদি অ'ত ত'ত ঘূৰি ফুৰো, আমাৰ কৰোণা নহয় কাৰ হ'ব? সেইকাৰণে সময়ত মাস্ক পিন্ধিব লাগে আৰু হাতখন ধুই থাকিব লাগে। আহক সকলো সজাগ হওক। আমিয়ে কৰোণাৰ সৈতে যুঁজিম আৰু আমিয়ে দেশ জিনিম। ধন্যবাদ।